হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ব্লগ। আজি আমি ওলালোঁ লগৰ এজনী ঘৰলৈ ফুৰিবলৈ বুলি। ইয়াৰ ৰাস্তা পাই ব্লগ ষ্টাৰ্ট কৰিছোঁ দেই, ঘৰত পাহৰিয়ে থাকিলোঁ। আহি সিহঁতৰ ঘৰত পাই গ'লোহি। পাই পিনে চৰবত খাই মেলি আকৌ আমি ফুৰিবলৈ বুলি ওলালোঁ। এতিয়া ৰাস্তাত এজনী বা আকৌ কি হ'ল চাব দেই। চাওক, এই বোলে এলাৰ্ম বাজিলে, দৰৱ খাব লাগিব। এতিয়া ৰাস্তাত ৰখি মেলি দৰৱ খাইছে। আমি ভাবিছোঁ কি হৈছে, কৈছে দৰৱ খাব টাইম হৈ গ'ল বোলে। ভালকে দেখা। এয়া আমাৰ বেমাৰীয়ে দৰৱ খালে। এতিয়া ক'ত গৈ আছোঁ চাই থাকক আপোনালোকে। পাই গ'লোহি গাইজ, বৌদ্ধ বিহাৰ। ইমান ধুনীয়া চাব দেই, ভিতৰলৈ গৈ আছোঁ এতিয়া। এয়া আমাৰ এজনীয়ে গেটখন খুলিছে। চাওকচোন ইমান ধুনীয়া ভিতৰডোখৰ, লগতে ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে চাওকচোন। ফটো মৰা ষ্টাৰ্ট হৈ গ'ল দেই। ফটো মৰা হৈছে গাইজ। জ্বলাই আহিলোঁ ফটো মেইন। বান্ধি ল। এতিয়া আমি ইয়াৰ পৰা ওলাই গ'লোঁ। এতিয়া আন এটা বৌদ্ধ বিহাৰলৈ যায় বোলে, ওচৰতে আছে বোলে, বেছি দূৰ নহয়। এতিয়া তালৈ গৈ আছোঁ, ভিডিঅ'টো চাই থাকক আপোনালোকে। এয়া আহি পাই গ'লোহি। ইয়ালৈ কোন কোন আহি পাইছে কমেণ্ট কৰিবচোন। চাওকচোন ৰাইজ, ইমান ধুনীয়া, ইমান ওচৰতে ইমান ধুনীয়া বৌদ্ধ বিহাৰ আছে বুলি গমেই পোৱা নাছিলোঁ। কোনোবা যদি ইয়ালৈ আহিব বিচাৰিছে ক'ব, লোকেশ্যন দি দিম মই। প্লেন সাকসেসফুল। ফুৰিবলৈ আহিলোঁ ফাইনেলি গাইজ। হেপী ফ্ৰেণ্ডশ্বিপ ডে। এতিয়া আমিও ঘৰমুৱা হ'লোঁ। আজিলৈ আহিছোঁ দিয়ক, বাই বাই। থ'বলৈ আহিলোঁ গাইজ, বাই বাই।